বহুত ভয়ানক জায়গাত বহুত ভয়ানক ফাঁচ ধৰিছে আৰু পৰিস্থিতি বেয়া নোহোৱাৰ আগত আপুনি ৰখি যাওক ৰামায়ণত শূৰ্পণখাৰ ৰোলটো ভাল সাজিলে হয় পিছে অডিশন দি চাব পাৰে এখাত ভয়ানক হোৱাৰ টেলেণ্ট আছে আপোনাৰ তাত নমস্কাৰ গাইস আপোনালোক সকলোকে আকবাৰ ওয়েলকাম আমাৰ ইউটিউব চেনেললৈ So guys, আকৌ এটা নতুন রোস্ট ভিডিও লৈ আপোনালোক সকলোকে ওয়েলকাম আৰু ভিডিওটো আৰম্ভ নকৰাৰ আগতে কৈ দিও যে ভিডিওটো সম্পূৰ্ণৰূপে এন্টাৰটেইনমেন্ট পাৰপজৰ কাৰণে বনোৱা হৈছে কাৰণ কোনো যাতে অকণমানো সিৰিয়াসলি নুলুৱা সো গাইস বলা বেছি দেৰি নকৰো আৰু আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো সবে এনেকে সাইজ কিমান সাইজৰ কথা সুধি আছে চলো তহঁতৰ কিমান সাইজৰ প্ৰবলেম কি হৈছে হেতুৰ এনসাৰ মোৰ তাতে নাই ভাই কাৰণ মুকটো কোনো সাইজ নখুধে আৰু এতুৰ এনসাৰ আপুনি আপোনাৰ ফলোৱাৰ্স কিনি খুধক সাইজ লাগে তোৰ সাইজ যদি সুধবা যাও জহত যিবিলাকে কমেন্ট দিয়া তহঁতৰ যদি সাইজ সুধবা যাও আৰে এবিলাক নকৰিব বম বিল্লা হয় কৈ দিব সাইজ একদম লজিক্যাল কথা নিজে ভাবক জুনে খুধি আছে হি তাৰটো কোৱাত কিয় লাজ কৰিব এ সাইজ তাইজ এবিলাক কথা বাদ দিয়ক পিছে আপোনাৰ ফিল্টাৰটো কিন্তু ভাল লাগিছে খং উঠিলে কোনে ফুল থকা ফিল্টাৰ লগাই ভাই কি গাড়ী আছে যোনটো গাড়ী তেল ভৰাব নালাগে ৰবা এওঁৰ বিষয়ে কথা পাতিম কিন্তু ভালকে পাতিম কাৰণ বহুত বিশেষ বস্তু আছে এওঁৰ তাতে এক্সট্ৰিম চেনি দিয়া স্কিল গাহৰিৰ ফপটোৰ নিচিনা মুখখন বনোৱা স্কিল ইংলিছ একেবাৰে নাজানে কিন্তু অসমীয়া ভাষাটো ইংলিছ এক্সেন্টত টৰ্চাৰ কৰা স্কিল এইবিলাক সকলো এওঁৰ তাতে আছে কি গাড়ী আছে যোনটো গাড়ী তেল ভৰাব নালাগে এনে চলে অটোমেটিক কোৱাচোন এনে চলে বুলি কৈ যোনটো মুখৰ ফাঁচ দিছে তাতেই লুকাই আছে এনসাৰটো এনে চলে नहीं सारुण के यहाँ कुछ तो गड़बड़ है ৰবিবাৰৰ আন এটা নাম দেওবাৰ তোমালোকে গম পাইছিলা নে এই কথাটো আগতে বাৰু হে কি কোৱা মইতো সানডে বুলিহে ভাবি আছিলো ছোৱালীবোৰে ল'ৰাৰ কি চাই ভাল পায় মালপানী চাই ভাল পায় বাইক স্কুটি কাৰ চাই ভাল পায় নে মুখখন চাই ভাল পায় কি চাই ভাল পায় কোৱা তোমালোকে ল'ৰাবোৰ এক ছেকেণ্ড মই যি ভাবি আছো হেতুৰ কথাইতো কৈ থকা নাই মালপানী চাই ভাল পায় যদি এনেকৈ হয় ইমান ছোৱালীক যদি দেখাবই লাগে তেতিয়াহ'লে দেখোন ল'ৰা এটাৰ অস্তিত্বই নাইকিয়া হৈ থাকিব সি ছাৰ্ভাইভ কেনেকৈ কৰিব খোজ কেনেকৈ কাঢ়িব কাৰণ দেখাব লাগিব ন কি চাই ভাল পায় কোৱা তোমালোকে ল'ৰাবোৰ আমি কি ঘটিটো কম কৈ দিলেই দেখোন আপুনি যোনটো গৰুৰ চাৰিটা থাকে আৰু ছোৱালীৰ দুটাকে থাকে কি হয় বস্তুটো বাৰু নো চিটিং ভিডিওটো যদি এইখিনিলৈকে চালাই তেতিয়াহ'লে তোমালোকৰ মাইণ্ডত অহা ফাৰ্ষ্ট এনচাৰটো লিখি দিয়া কমেণ্টত গাইজ বহুত ৰিচাৰ্চ কৰি কচু নাৰাখি যদি এনচাৰটো ভাবা যায় তেতিয়াহ'লে এনচাৰটো হ'ব ভৰি তোমালোকে জানানে ডাঙৰ হ'লে কেনেকুৱা সোমায় চাবি গাড়ীত আহা শিকা ইয়াতে গাড়ী নথকা মানুহেও চাবি ভৰোৱা চাই আছে কাৰণ ভিডিওটোৰ আকৰ্ষণ চাবি নহয় গাড়ী আৰু যাতে আমি ৰাস্তা হেৰাই পিনে কনফিউজনত পৰি নাযাওঁ তাৰে কাৰণে এওঁ তলত লিখিও থৈছে ডাঙৰ হ'লে কেনেকৈ সোমেই চৰি কেনেকুৱা সোমেই লিখা আছে মানে কেনেকুৱা সোমায় তাৰ মানে আপোনালোকে যোনটো ভাবি আছে সেইটোৱে হয় আৰু গাইছ এইখিনিতে কৈ দিওঁ যদি আপোনালোকে প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি পিনে বহুত মাথা খটাই আছে তেতিয়াহ'লে লাভ নাই কাৰণ এইবিলাকৰ এনচাৰ দিব লাগিলে টোটেলি ব্ৰেইনলেছ হৈ যোৱাই ভাল নোৱাৰা ভাই নোৱাৰা ব্ৰেইন থাকিলে নোৱাৰা এইবিলাকৰ এনচাৰ দিব সো গাইছ শেষত কৈ দিওঁ এইটোৱে শেষ নহয় কালি আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আৰু ভিডিঅ'টো লাইক কৰি যাব একেবাৰে নাপাহৰিবা চেনেলটো যদি ফাৰ্ষ্ট টাইম চাই আছে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত যে আছে সেই বেল আইকনটো সেইটো ক্লিক কৰি অলত ছেট কৰি দিব একেবাৰে নাপাহৰিবা সো গাইছ অতি সোনকালে লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে বাই বাই ষ্টে টিউন ছাবস্ক্ৰাইব টু দ্য বয় জয় আই অসম